हेलो नमस्कार वेलकम बैक टू माय चैनल बीडी ब्लॉग सो আজি অলপ যাব ওলাইছো টাউনলৈ বুলি ঘূৰিম চাব যাম আৰু বলক আপোনালোকে যাব অলপ মোৰ লগত টাউন চাই আহিব ফুৰি আহিব ভিডিঅ'টো শেষলৈকে চাব আহক বলক তেনেহ'লে টাউনলৈ যাওঁ চাওক কি সুন্দৰ মনোমোহা দৃশ্য ওপৰৰ পৰাই মানে ভিউ এটা কি ধুনীয়া ভিউ পায় টাৱাঙলৈ যোৱা ৰাস্তাত টাৱাঙলৈ যোৱা পথত সুন্দৰ এটা ধুনীয়া পাহাৰৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰি তো মই অলপ দেখালোঁ আপোনালোকক কেনেকুৱা কি পায় জনাব কেনেকুৱা লাগে ভিডিঅ'টো চাই লওক কেনেকুৱা জেগাবিলাক এইটো সুন্দৰ মনোমোহা দৃশ্য চাই লওক ই এটা মজা ভিউ আৰু তো মই অলপ ভাবিলোঁ অলপমান আপোনালোককো দেখাওঁ কেনেকৈ পাহাৰত একা বেকা ৰাস্তাৰ মাজে মাজে এনেকৈ টাৱাঙলৈ যাব লাগিব য'ত নেকি 18,000 ফিট মাটিৰ পৰা 18,000 ফিট ওপৰত আছে চাই লওক এতিয়া বোলে বৰ্ডাৰ ৰোড টানেলৰ চব এয়া সুৰংগৰ ভিতৰত সোমাই গ'লো চাই লওক সুৰংগৰ ভিতৰত অৰুণাচল সুৰংগৰ ভিতৰত টাৱাঙত যোৱা ৰাস্তা মজা ठीक है पहुंच जाएंगे उसके बाद आराम से बैठना पेट्रोल भी कम है ना यार सब बराबर पहाड़ सब बराबर सुंदर बर्फ ठंडा ऐसा बर्फ और मजा बराबर मजा कहाँ रुकेगा इधर सुंदर बर्फ भैया पालो वेलकम टू तवांग स्वागतम सालो वाह Silo. या बरोबर पहाड़ सो सालो बरोबर पहाड़ सुंदर बरफर पहाड़ এইবিলাক दृश्य देख लो भैया भैया बहुत मजा भैया खाली झूठ बोलता है এইটো চিলা পাছ বৰফৰ মাজে মাজে চলাই আহিছো গাড়ী চাই লওক টাৱাং সুন্দৰ দৃশ্য চিলা পাছ লেক চাই লওক কি সুন্দৰ দৃশ্য देखो जरा दृश्य देखो भैया का बहुत मजा आ रहा है भाई ना इतना मजा नहीं आया ठंडा में तो मजा आता है जिंदगी भर गर्मी में रहेगा ये सब तो गाड़ी सब बर्फ की व्यू अच्छा तवांग के लिए यही रास्ता है ना ठीक है थैंक यू सुंदर दृश्य ठंडा ऐसा लोग लेप दूरा जो सिला लेप बर्फ
সুন্দৰ জেগা বৰফৰ মাজত বৰফৰ পাহাৰৰ মাজত লেক কি সুন্দৰ ঠাই বৰফ 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 চাব বৰফ বৰফ সুন্দৰ লেক মজা মজা এটা ভিউ পাইছো দেই চাই লওক টাৱাং পোৱা নাই আৰু টাৱাঙত যাম আপোনালোকৰ চিলা সুন্দৰ দৃশ্য মনোমোহা দৃশ্য চাই লওক লেকটো কি লেক বৰফ দি আৱৰি আছে চব চব বৰফেদি আৱৰি আছে বৰফ লেক ঠাণ্ডা ঠাণ্ডা চব ঠাণ্ডা 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 এই তাকালৈকে যাবৰ চেষ্টা কৰিম চাওক কি বৰফ পৰি আছে পৰাই ওপৰত আছো 13,000 ফিট ওপৰত বতাহ মাৰি আছে বৰফৰ মাজত আছো চাই লওক সুন্দৰ দৃশ্য চাওক চব বৰফ চিলা সুন্দৰ বৰফৰ মাজত ব্লক অলপ চাই আছো বৰফৰ মাজত সুন্দৰ দৃশ্য সুন্দৰ অলপ দেখাই আছো টাৱাঙৰ সুন্দৰ মনোমোহা দৃশ্য ৱাটাৰফল নিজৰা এটাত আহিছোঁ পাহাৰৰ মাজত আছে এটা ৱাটাৰফল নামটো ভালকৈ নাজানো তথাপিও জানো যদি জানো কৈ দিম বাৰু তাৰে মাজতে মই নামটো কৈ দিম নিজৰাটোৰ ৱাটাৰফল এটাৰ কি এটা সুন্দৰ ভিউ আপোনালোকে চাই লওক পানী পৰি আছে ওপৰৰ পৰাই এনেকৈ চিৰিৰি ওপৰে আহিব লাগে ঠাণ্ডা খুব বেছি ঠাণ্ডা 1 ডিগ্ৰী 2 ডিগ্ৰী চেলচিয়াছ মাৰি আছে চাইছিলোঁ ৰাতিপুৱাৰ ভাগত আজি কথা নোলায় ঠাণ্ডা বহুত চাই লওক এইবিলাক আৰু অসমৰ দৰে গৰু নহয় আৰু অলপমান বেলেগ টাইপৰ গৰুবিলাক এইটো কি বুলি কয় বা এইটোক নাজানো আৰু ইয়াক বুলি কয় নেকি ইয়াৰ চাওক ক'ৰ পাহাৰৰ মাজত এনেকৈ আহিছোঁ ইয়াৰ চাওক সুন্দৰ দৃশ্য কি ভিউ এটা মজা ভিউ পাইছোঁ দেই চাওক চাই লওক ৱাহ 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 ইয়াৰ চাওক দেখ লো চাই লওক কি সুন্দৰ দৃশ্য ৱাহ 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 কি মজা সুন্দৰ চাই লওক এইটো এটা মজা দৃশ্য মজা দৃশ্য ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰি ইয়াতে সমাপ্ত কৰিব লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই থেংক ইউ জয় হিন্দ